গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকলৈ। বছৰটো যাতে সকলোৰে ভালে যায় আৰু এই বছৰ 2023 চনৰ শেষৰ দিনটোত বোলো চবেই মিলি একেলগে খানা খাওঁ বুলি ভাবি খানা এটা আয়োজন কৰা হ'ল। চবেই মিলি একেলগে এসাঁজ খালোঁ মিলা প্ৰীতিৰে আৰু বছৰটোক বিদায় দিলোঁ। আকৌ নতুন বছৰটোক আদৰণি জনালোঁ। এয়া আমাৰ পটলক তাক হাই ক'ব কৈ আছোঁ, সি আকৌ হাই নকয়। তাৰপিছতে এয়া আমাৰ দুইজনী টমটম ড্ৰাইভাৰ। যদি মই আকৌ ধেমালি কৰিছোঁ দেই, সিহঁত সঁচাকৈ টমটম ড্ৰাইভাৰ নহয়, এনেহে সিহঁতৰ লগত অকণ ধেমালি কৰি ভিডিঅ' বনাইছোঁ। তুমি টমটম ড্ৰাইভাৰ হয় নেকি? মাক মাতি দিয়া হয় বুলি কৈ দিয়াচোন। চব্জি তব্জি কৰি এয়া আমাৰ এফালে বনাই আছে আৰু এফালে আমাৰ এয়া চাহৰ যোগাৰ কৰা হৈছে। চাহটোতো মেইন আৰু ন, এয়া আমাৰ বনাই আছে চবেই মিলি। প্ৰথমতে যি ভয় ন আজিকালি থাকে ভাদ মাহত নামলৈ লৈ যায় যে যি লৈ এয়া আমি খাবলৈ বহিছোঁ আৰু এটা ট্ৰিপ আগতে বহি গ'ল, এতিয়া আমি নেক্সট ট্ৰিপত বহিছোঁ খাবলৈ। খাই মেলি লৈ আকৌ অকণ ফূৰ্তি, ৰাতিলৈ আকৌ মানে মতা মানুহ সমাজে খাব আৰু হাঁহৰ মাংস দি খাব। তেতিয়া আমাৰ মাইকী মানুহৰ সমাজ নাই, তেওঁলোকে বোলে দুজনমান মানুহে হাঁহৰ সৈতে খানা খাব। হাঁহ এটা আনি গুচাই লৈ হাঁহটোৰ লগতো অকণ ধেমালি কৰি নাচিছে। ভাল লাগে ন এনেকৈ কেতিয়াবা ধেমালি কৰি বছৰটো শেষ দিনটো বুলি। মানুহেতো এনেই গোটেই বছৰটো কামৰ মাজত কাম বন কৰি ব্যস্ত হয়, গতিকে বছৰেকৰ শেষৰ দিনটোনো এনেকৈ অকণমান এনজয় কৰাটো বা এনেকৈ অকণ ফূৰ্তি কৰাটো কি ডাঙৰ কথা ন। সকলোকে দেখাই আছোঁ বছৰেকৰ শেষ দিনটো বুলি, মোকনো কিয় নেদেখুৱাকৈ থাকোঁ, গতিকে ময়ো অকণ নিজকে দেখাই দিলোঁ ভিডিঅ'ত। এয়া সকলোৱে ফূৰ্তি ফাৰ্তা কৰি নাচি বাগি এতিয়া ঘৰলৈ যাবলৈ হ'ল। বাই বাই, অকণমান মৰম দিব বুলি আশা থাকিল মোৰ ভিডিঅ'ত।